নমস্কাৰ বন্ধুসকল, যোৱাকালি ক্লাছ খতম কৰি আমি গোটেইবোৰ ওলাই আহিলোঁ ফুৰিবলৈ। অসমৰ লগ পাই উৎপাত দেখিছে, কথা কোৱাৰ উৎপাত। আমি কথা পাতি আমি মানে ইয়াতে অসমীয়া পাহৰি গ'লো বেলেগত আহিছো বুলি। এয়া আমাৰ অসমৰ তেজপুৰৰ দেই, নন্দিতা বা। নন্দিতা বা তেজপুৰৰ হয়, পাঠশালাৰ হয়। চ' আমাৰ ভাইজ মিলি গৈছে আৰু ইয়াতে এনেকুৱা উৎপাত, বাপৰে। আৰু আমাৰ অসমৰ পৰা আমি 3জন হ'লোঁ বাৰ সৈতে। বাজনী তেজপুৰৰ হয় আৰু গোটেইকেইটা উৎপতীয়া মিলি গৈছে, একদম উৎপাত। আৰু গোটেইবোৰ এনেকৈ বৰষুণত তিতি হ'লেও ওলাই আহিলোঁ শত্ৰুঘ্ন ঘাটলৈ গংগা আৰতিৰ কাৰণে। যিহেতু বৰষুণ দি আছিল, বহুতে ছাতি ব্যৱহাৰ কৰিছে, ৰেইনকোট ব্যৱহাৰ কৰিছে আৰু তেনেকৈ আহিলে। আমি একো অনা নাই কিন্তু। আৰু এনেদৰে গ্ৰুপত ফুৰিব অহাৰ মজাই বেলেগ নহয় জানো। বহুতখিনি আহি পালে আৰু আহি আছে 2-এজন আৰু কেইজনমান ৰুমতে থাকিলে। আমি অসমীয়াত কথা পাতিলে কয়, আমাৰ ভাষা তোমালোকে বুজি পোৱা আৰু আমি হ'লে বুজি নাপাওঁ, গতিকে অসমীয়াত কথা নাপাতিবা, হিন্দীতে পাতা। इधर आपको बुराई कर रहे थे, पता नहीं चले। আৰু আমি আহি পালোঁ শত্ৰুঘ্ন ঘাট আৰু ইয়াতে হ'ব গংগা আৰতি। ত্ৰিবেণী ঘাট ইয়াৰ পৰা অকণমান দূৰত, 5 কিলোমিটাৰমান যাব লাগে। গতিকে আমাৰ ওচৰতে যিহেতু শত্ৰুঘ্ন ঘাট আছিলে, ইয়ালৈকে আহিলোঁ আৰু ইয়াতে আৰতিৰ কাৰণে প্ৰিপেৰেশ্যন চলি আছে। আৰু এইফালে চাওকচোন, গংগাত পানী ইমান বাঢ়িছে, মানে ইয়াতে ৰেড এলাৰ্ট চলি আছে, তো পানীত নামিব পৰা নাই। তথাপিও অকণমান জাষ্ট চিৰিৰে নামি পেলাই তেনেকৈ পানী স্পৰ্শ কৰি অকণমান সেৱা এটা কৰিলোঁ। পানীৰ এয়া ঢৌ চাওকচোন, ইমান বাঢ়িছে পানী, ভয় লগা হৈ আছে। আৰু ইয়াতে চন্দনে ডান্সৰ ষ্টেপ দি আছে, 2-এটা ভিডিঅ' বনালে আৰু মই 2-এটা ফটো ভিডিঅ' ল'লোঁ। হেৰি মানে দিন পাগল আহিছি, তেজপুৰ অসমৰ পৰা চাহ খাবা, ভালকৈ বনাব। কিন্তু অসমৰ চাহ পাগল আমি। চাহ পাগলি, এই বাইদেউ চাহ পাগলি। মই চাহ পাগল। मीठा कम हाँ ना 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 कम मीठा, मतलब आप लोग बहुत मीठा देते हो, इसलिए कम हमारा नॉर्मली है, आपका मीठा कैसा है? कम है। कम है, मतलब बिना चीनी के जैसे हम लोग खाते हैं। हाँ थोड़ा कम दीजिए, नॉर्मल तो मीठा लगना चाहिए थोड़ा थोड़ा। আৰু আমি তিনিওটা চাহ পাগল, গতিকে চাহ খালোঁ আৰু চাহ খাই মেলি এতিয়া আৰতি হ'ব, তাত বহিম। আৰু অলমষ্ট আৰতি হ'ব এতিয়া, টাইম হৈ গ'ল। আমি সকলোবোৰ আহি বহিলোঁ ইয়াতে। গোটেই আৰতিৰ ভিডিঅ'টো মই ইয়াত দিয়া নাই, আৰতিৰ ভিডিঅ' কৰি থোৱা আছে, সেইটো বেলেগকৈ দিম। ইয়াত অকণমান ক্লিপ এড কৰিছোঁ আৰতিৰ। আৰু আৰতি যেতিয়া কৰিছে, সেইখিনি টাইমত ভাষাৰে বুজাব নোৱাৰোঁ। মনত যি অশান্তি, যি দুখ আছিলে, যেন খন্তেকতে নোহোৱা হৈ গ'ল, এনেকুৱা লাগিছে। কিবা এটাতো আছে। আগতেও আহিছোঁ মই যোৱা বছৰ, তেতিয়াও এনেকুৱা হৈছিলে। মনটো কিবা ভাল লাগি যায়। আৰু আৰতি শেষ হ'ল, শেষ কৰি আমি অকণমান সময় তাত থাকি ৰুমলৈ উভতিলোঁ। যিহেতু আমাৰ ৰুমত সোমোৱা টাইমিং আছে, গতিকে সকলোবোৰ আহিলোঁ। এয়া গাৰ্লছ গ্ৰুপ আৰু এজনী নাই, তেওঁক বিচাৰি গৈছে 2জনমানে, তেওঁ চাগে চাহ তাহ খাবলৈ ৰৈ গ'ল। এয়া আহি পালে তেওঁ, আৰু অহাৰ পিছতে আমি উভতিলোঁ ৰুমলৈ, কাৰণ আমাৰ ডিনাৰৰো টাইম হৈ গৈছে। তেওঁলোকক যাবলৈ দি আমি আকৌ ৰৈ গ'লোঁ তলত, আমি 3জন, মানে বা, মই আৰু চন্দন, চাহ খাবৰ কাৰণে। আৰু লগতে 2-এটা বস্তু কিনিব লগা আছিলে, সেইবোৰ কিনি মেলি ৰুমলৈ উভতিলোঁ। যিহেতু ৰাতিপুৱা 4টাতে উঠিব লাগিব, কাৰণ মৰ্ণিং ক্লাছ আছে 5টাৰ পৰা। আজিলৈ আহিছোঁ।